নমস্কাৰ মোৰ নাম ভূষণ পাঠক ফ্ৰম এছামিজ মিক্সাৰ ইউটিউব চেনেল আপোনালোকে এতিয়া চাই আছে AK ক্ৰিয়েশ্যন এটা সুন্দৰ অসমৰ এটা থলুৱা খাদ্যৰ লগতে বিভিন্ন ধৰণৰ খাদ্য আপোনালোকে ইয়াত কেনেকৈ বনাই সকলো ৰেচিপি ইয়াতে দেখিবলৈ পাব সো আপোনালোকে এই চেনেলটো যদিহে ভাল পায় নিশ্চয় ভাল পাব মোৰ পূৰ্ণ বিশ্বাস আছে যদিহে ভাল পায় ভিডিঅ'বোৰ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব তাৰ সাবস্ক্ৰাইব কৰাৰ পিছত এটা আপোনালোকে বেল আইকন দেখিব আপোনালোকে নিশ্চয় জানে বেল আইকনটো তাত ক্লিক কৰি দিব সো থ্যাংক ইউ সো মাচ Hello everyone, আপোনালোকে চাই আছে AK Creations আপোনালোকক পুনৰবাৰ মোৰ চেনেল AK Creations স্বাগতম জনাইছো আজি এই ভিডিঅটো মই বনাইছো এটি বিশেষ কাৰণত কাৰণ আজি মোৰ ঘৰত আহিব আৰু মোৰ চেনেলত আহিব মোৰ বহুত ভাল বন্ধু এছামিজ মিক্সাৰৰ পৰা ভূষণ পাঠক সুৰজ প্ৰতিম আৰু প্ৰিন্স পলাশ গতিকে তেওঁলোক যেতিয়া আহিব মই চেষ্টা কৰিম তেওঁলোকৰ লগত কিছুমান কথা পাতিবলৈ আৰু আপোনালোকৰ লগত এটি ভিডিঅ শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিম তেওঁলোক আহিব বাবে মই আজি কেইটিমান কেইটিমান ৰেচিপিজ বনাবলৈ ট্ৰাই কৰিছো আৰু সেই ৰেচিপি ভিডিঅ কেইটাও মই আপোনালোকৰ বাবে আগবঢ়াম যাতে আপোনালোকেও তেনেকৈ চাই পেলাই বনাব পাৰে আৰু বিশেষকৈ বনোৱা নাই অকল কেইটিমান বনাইছো আপোনালোকে নিশ্চয় গম পাব কি বনাইছো আৰু সেইখিনি সাৰপ্ৰাইজ আপোনালোকে চাব আপোনালোকে ভিডিঅটো শেষলৈ চাই থাকক যাতে মই কিছুমান কথা পাতিম কিছুমান কথা জানিবলৈ চেষ্টা কৰিম ভূষণৰ পৰা সেইখিনি কথা যাতে আপোনালোকক গম পায় আৰু চাই পেলাই যাতে ভিডিঅটো এনজয় কৰে মই তাকে আশা কৰিছো মই ভূষণ পাঠক এছামিজ মিক্সাৰ চেনেলৰ পৰা আজি আপোনালোকে মোক দেখি আছে AK ক্ৰিয়েশ্যন অৰ্থাৎ অংকিতা কলিতাৰ চেনেলত অংকিতা কলিতা ক্ৰিয়েশ্যন আপোনালোকে দেখে ইয়াতে খুব ভাল ভাল ৰেচিপি তেওঁ বনায় সকলোবোৰ আগতে খাইছোঁ তেওঁ মোৰ খুব ভাল ফ্ৰেণ্ড চ' আজি আকৌ খাব আহিছোঁ আজি বহুত কিবা কিবি আছে পুৰি চুৰি আৰু কিবা কিবি বহুত বস্তু বনাইছে চব নিজে বনাইছে অকণমান দেখাই দিয়া সকলোবোৰ নিজে বনাইছে খুব সুন্দৰকৈ বনাইছে চ' আজি খাব আহিছোঁ তাত ঘৰ এখন মোৰ লগত সুৰজ আছে সুৰজক অকণমান দেখাই দিয়া তাৰ পলাশ আছে পলাশ তুমি নাই নেকি কি কোৱা হে হেল্ল' এভৰিৱান মোৰ লগত আছে আপোনালোক নিশ্চয় চিনাকি দিব নালাগে ভূষণ পাঠক এছামিজ মিক্সাৰৰ অনাৰ হয় গতিকে আপোনালোকে নিশ্চয় তেওঁ ভিডিঅ' চায় চ' আজি ভূষণ আহিছে মোৰ লগত আমাৰ ঘৰত সি আজি মানে মোৰ AK ক্ৰিয়েশ্যনছৰ কিছুমান বস্তু টেষ্ট কৰিবলৈ আহিছিলে তো তেনেকুৱা কিছুমান এনেই সৰু সুৰাকৈ অলপ বনাইছিলোঁ আৰু চ' বনাই পেলাই তেওঁ টেষ্ট কৰিলে আৰু মোৰ লগত আছে আমাৰ ফ্ৰেণ্ডছ আছে সুৰজ আৰু পলাশ তেওঁলোককো দেখাব তেওঁলোককো দেখুৱাম তেওঁলোকে ক'ব কেনেকুৱা পালে খাই পেলাই এতিয়া মই ভূষণক সুধিব বিচাৰিছোঁ মোৰ চেনেলৰ কথা কি ক'বা আজি ইমান এটা দেখুৱাব পৰা নাই তথাপি যি এটা দুটা ৰেচিপিজ আৰু আপোনালোকে দেখিবলৈ পাব মোৰ চেনেলত মই আপলোড কৰিম তাৰে ৰেচিপিজটো কেনেকৈ বনালোঁ বা কি তো এতিয়া কি ক'বা তুমি কোৱা কি ক'বা প্ৰথমতে ক'ম যে ইমান ধুনীয়া টেষ্টি খাদ্য আজি খালোঁ প্ৰথমতে মোৰ ফেভৰেট পুৰি বনাইছে আলুৰ দম ফেভৰেট ইমান ধুনীয়া পুৰিটো বাৰু চবেই জানে নৰ্মেল আৰু অকল এওঁৰ কাৰণে স্পেচিয়েলি আছিলে তেওঁ মানে বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিলে পুৰি আৰু আলুৰ দম খাই বহুত ভাল পায় তো তোমাৰ কাৰণে বনাইছিলোঁ থেংক ইউ ছ' মাছ পুৰি আৰু লগতে তাৰ লগতে আছিলে আপোনাৰ চুজিৰ কিবা বনাইছিলে এটা টাইপৰ চুজিৰ সেইটো কি আছিলে চুজি আৰু নাৰিকলৰ সেইটো খুব ভাল হৈছে টেষ্টি হৈছে খুব ধুনীয়া হৈছে চ' সেইবোৰ কেনেকৈ বনাইছিলে আপোনালোকক জনাব ভিডিঅ'বিলাক পাব আপোনালোকে কেনেকৈ বনাইছিলে তাৰপিছত আৰু কিবা তেনেকুৱা এইটো কি দিছিলে লাড্ডু টাইপৰ এটা নাৰিকল আৰু আমৰ লাড্ডু নাৰিকলৰ লাড্ডু মোৰ ফেভৰেটটো মই অলৰেডি আপলোড কৰিছোঁ খুব ধুনীয়া আমৰ আম ফ্লেভাৰ য'ত নাৰিকলৰ লাড্ডু তোমালোকৰ কাৰণে বনাইছোঁ ভূষণ সুৰজ আৰু পলাশৰ কাৰণে আমৰ ৰেচিপিজ দুটামান বনাইছিলোঁ অলপমান নতুন হয় ৰেচিপিটো চ' আপোনালোকে নিশ্চয় ভাল পাব ৰেচিপিটো জানিবলৈ পালে আৰু বনাই চাব আপোনালোকে ট্ৰাই কৰি চাব মই আশা কৰোঁ নিশ্চয় ভাল পাব নিশ্চয় আৰু মই এতিয়া কৈ আছোঁ চ' এতিয়া আমৰ লাডুটো খুব টেষ্টি মই মোৰ মেংগ' বিৰাট ফেভৰেট মোৰ জুচ ৰিয়েলৰ জুচ মই আনি থৈ দিওঁ সদায় থাকেই মোৰ ৰিয়েলৰ জুচ বহুত ভাল পাওঁ মেংগ' ফ্লেভাৰটো তাৰপিছত আৰু কি দিছিলা মই পাহৰি গ'লোঁ অকণমান কৈ দিয়া মেংগো এটা আৰু তিনিটা যি বস্তু দিছিলা পকৰি টাইপৰ নে কি এইটো কঁঠালৰ আছিলে কঁঠালৰ মালপোৱা মই অলৰেডি দিছোঁ হয় কঁঠালৰ মালপোৱা খুব টেষ্টি হৈছে খুব সুন্দৰ হৈছে আপোনালোকেও চাব পাৰিব আৰু চাব একচুৱেলি ভিডিঅ'বিলাক তাৰপিছত দিছে আমৰ ক্ষীৰ আমৰ ক্ষীৰটো খুব টেষ্টি তাৰমানে আম মই ক'লোঁ আম বহুত ভাল পাওঁ আমৰ ক্ষীৰটো খুব ধুনীয়াকৈ বনাইছে কেনেকৈ বনাইছোঁ মই নিশ্চয় ৰেচিপিটো আগবঢ়াম সকলোৰে বাবে দিম বহুত বেছি ভাল পালোঁ তাৰমানে মই খাব নোৱাৰোঁ জোৰ জবৰদস্তি মোক খুৱাইছে আমৰ পায়সটো আৰু খুব বেছি ভাল লাগিছে ইমান টেষ্টি হৈছে যদি মই একো নোখোৱাকৈ খালোঁহেঁতেন মই দুই বাতি খাই দিলোঁহেঁতেন বাট এতিয়া বেছি খাব নোৱাৰিলোঁ
খালে তেওঁলোকে আৰু মই খাইছোঁ বহুত খালোঁ পেট ভৰি গ'ল এতিয়া দিব পৰা নাই সেইকাৰণে বেয়া লাগিছে নাই বহুত বেছি সেই দিছে আৰু বহুত বেছি ভাল লাগিছে আৰু এইটো আমি আহিলোঁ খুব বেছি ভাল লাগিলে আৰু অসমত এনেকুৱা এটা ইউটিউবত লাহে এনেকুৱা টাইপৰ হৈ আছে এটা ইউটিউব চেনেলৰ পৰা এটা ইউটিউব চেনেলক মাতে আৰু খাবলৈ মাতিছে বেছিলি চ' খাবলৈ মাতিলে অহা হয় মাতিলে খাবলৈ মাতিলে যাওঁ বিশেষকৈ পুৰি চুৰি থাকিলেতো বিৰাট ভাল লাগে আৰু গৰম পুৰি এইবিলাকতো বিৰাট ভাল পাওঁ আলু চালু থাকিলে চ' আপোনালোকে যদি মাতিব পাৰে আৰু কোনোবা চেনেলে মাতিব পাৰে যাম জকিং তাৰপিছত সেই খুব বেছি ভাল লাগিছে খাই তাৰপিছত মোৰ ফ্ৰেণ্ড পলাশ আৰু সুৰজো আছে তেওঁলোকে খাইছে জনাব কেনেকুৱা লাগিছে ৰেচিপিটো সম্পূৰ্ণ ক্লিপ এইটো চেনেলত একে ক্ৰিয়েশ্যনৰ চেনেলতে পাব আপোনালোকে এইটো ছাবস্ক্ৰাইব কৰক ইয়াতে আৰু লগতে বেল আইকনটো দবাব নাপাহৰিব কাৰণ আপোনাৰ বেল আইকনটো দবালে কি হয় যে আপোনাৰ ছাবস্ক্ৰাইব কৰিলে আপোনাৰ তাতে লগে লগে ভিডিঅ'টো নাহে কিন্তু বেল আইকনটো ক্লিক কৰিলে আপোনালোকে তাতে নটিফিকেশ্যন আহি যায় বস্তু যে আপলোড কৰিছে আৰু বস্তুবোৰ ইউনিক হৈ আছে সেইটো কাৰণে মোৰ ভাল লাগিছে যে মেংগো নাৰিকলৰ লাডুৰ লগত মেংগো ফ্লেভাৰ এইটো জেনেৰেলি শুনা নাযায় জেনেৰেলি মইতো আজিলৈকে খাই পোৱা নাই ফাৰ্ষ্ট টাইম খালোঁ নাৰিকল লাডু বেলেগত খাই পোৱা নাই হয়তো কোনোবাই বনাইছে কিন্তু মই খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম খালোঁ বহুত বেছি ভাল লাগিলে আৰু বাকীবিলাকৰো ইউনিক গোটেইখিনি বাকী পুৰি আলু বাৰু সেইটো পুৰি আলু সেইটো বাৰু নৰ্মেল সেইটো যি কি নহওক বাকীবিলাক ইউনিক আৰু বহুত ইউনিক ৰেচিপি লৈ আহে চ' আপোনালোকে প্লিজ চেনেলটো চাই থাকক আৰু ছাপোৰ্ট কৰক অসমীয়া সকলো ইউটিউবাৰ এইটো মোৰ হেৰি আৰু অংকিতা মোৰ বহুত পুৰণি ফ্ৰেণ্ড মোৰ ওৱান অফ মাই বেষ্ট ফ্ৰেণ্ড অফ চ' বহুত আগৰ পৰা মই আশা কৰিছোঁ তেওঁ চেনেলটো অতি সোনকালে গ্ৰ'থ কৰক এতিয়া লাহে গ্ৰ'থ কৰিছে মানুহে ভাল পাইছে ভাল ৰেছপন্স আহিছে চ' ভাল লাগিছে আজি তুমি আনি খাবলৈ মাতিছা স্পেচিয়েলি চ' বহুত বেছি ভাল লাগিছে থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ অংকিতা মতাৰ কাৰণে এইখিনি খোৱাৰ কাৰণে চ' থেংক ইউ ছ' মাছ নিশ্চয় আহিম খাব মাতিলে নাহিম নেকি হা চ' থেংক ইউ ছ' মাছ আপোনালোকে মাতিব পাৰে যাম ৰেডি আছোঁ জাষ্ট এ জ'ক চ' থেংক ইউ ছ' মাছ এণ্ড আৰু মোৰ ফ্ৰেণ্ড পলাশ আৰু সুৰজ তেওঁলোকক কেনেকুৱা পাইছে খাই তেওঁলোকৰ বিষয়ে তেওঁলোকৰ যাওঁ চ' থেংক ইউ ছ' মাছ এতিয়া মোৰ লগত আছে মোৰ বহুত ভাল ফ্ৰেণ্ড প্ৰিন্স পলাশ সিও আজি আহিছে ভূষণ সুৰজ আৰু প্ৰিন্স আহিছে আমাৰ ঘৰলৈ চ' আজি ভূষণে অলৰেডি ক'লেই কিছুমান কথা চ' এতিয়া মই প্ৰিন্সৰ পৰা জানিব বিচাৰিছোঁ কি ক'বা কোৱা কি ক'ম মানে মই এতিয়া কি ক'ম মানে ইমানখিনি বস্তু খালোঁ খাই মানে ইমানখিনি নহয় আৰু খাই মানে কি হৈছে কথাবিলাক বৰ বিশেষ মন নাই তাৰমানে খাই অলপ ৰেষ্ট ল'বলৈ মন নাই গতিকে এতিয়া খালোঁ বহুত কিবা কিবি নাম চামবিলাক বৰ ভালকৈ নাজানো বাৰু আৰু খাব লাগে খাই দিছোঁ আৰু খুব ভাল লাগিছে প্ৰতিটো বস্তু খুব মানে ইউনিক আৰু টেষ্টিদায়ক আৰু একে ক্ৰিয়েশ্যন সদায় চাই থাকোঁ ভিডিঅ'বিলাক আৰু এতিয়া খায়ো আছোঁ যেনেকৈ চাই থাকোঁ তেনেকৈ আজি খায়ো আছোঁ খুব ভাল লাগিছে বৰ বিশেষ ভাল পোৱাৰ কাৰণে ভাল লাগিছে মোৰ মই চেষ্টা কৰিছোঁ আৰু কিছুমান অলপ নতুন ৰেচিপি দুটামান বনাবলৈ ঠিকেই আছে বহুত মানে সুন্দৰ ৰেচিপি হৈছে আৰু চব ইউনিক হয় সেইটো কাৰণে ভাল লাগিছে আৰু এইটো মানে কি আছিলে এইটো কি আছিলে মই খাই আছিলোঁ মই খাই শেষ হোৱাই নাই তাৰমানে খাই আছোঁ এইটো কি আছিলে এইটো বহুত টেষ্টি খাই থকাৰ মাজতে লৈ আনিছোঁ মাতি বহুত টেষ্টিদায়ক হৈছে এইটো মই খাই আছোঁ নামটো কি আছিলে কৈ দিয়া কিহেৰে বনাইছে অলপ বুজাই আমৰ ক্ষীৰ হ'ব আমৰ ক্ষীৰ চাউলৰ গুড়িৰে বনাইছোঁ কেনেকৈ বনাইছোঁ আপুনি নিশ্চয় মোৰ ৰেচিপিত দেখিবলৈ পাব মই আপলোড কৰিম ইয়াৰ ভিডিঅ'টো ৰেচিপিটো আপলোড কৰিম চাব খুব মানে টেষ্টিদায়ক হয় খালে মানে খাই থাকিব মন যায় মই এতিয়া যেনে থৈ পেলাই আৰু আছে তোমাক দি আছোঁ মই আৰু খাব লাগিব আজি খাম বুলি আহিছোঁ একে ক্ৰিয়েশ্যনৰ মানে অকল আজিয়ে নহয় আৰু আহিব লাগিব আহি থাকিবা ঠিক আছে দিয়া থেংক ইউ খাই লওঁ ভালকৈ এতিয়া মোৰ লগত আছে সুৰেশ মোৰ বহুত ভাল ফ্ৰেণ্ড ইহঁত তিনিজনে মোৰ বহুত ভাল ফ্ৰেণ্ড হয় চ' এতিয়া ভূষণ আৰু প্ৰিন্সে অলৰেডি ক'লে কেনেকুৱা পালে চ' মই সুৰেশৰ পৰাও জানিব বিচাৰিছোঁ তুমি কেনেকুৱা পালা আজি আহিছা বাবে বহুত ধন্যবাদ ভাল লাগিল ধন্যবাদ তোমাক বহুত দিনৰ লগ পালোঁ আৰু মানে ইমান ধুনীয়া বনাই যে খুৱাইছে তাৰ কাৰণে তোমাক ধন্যবাদ আৰু মাতিলা আমাৰ ইমান বহুত ধুনীয়া ধুনীয়া হৈছে আপোনালোকে ৰেচিপিখিনি দেখা পাব আমি খাওঁতে যিটো ব্যাকুল দ্বাৰা খাইছোঁ এইটো দেখা পাব আৰু মানে একেবাৰে খানাখিনি একেবাৰে টুট পৰনা হতা হে না মানে একেবাৰে আমি খানাখিনি একেবাৰে সেই হামলা কৰি দিছোঁ পূৰা মই আটাইতকৈ বেছি ভাল লাগিল কি বুলি কয় এইটো তুমি আম আৰু হেৰি নাৰিকল লাৰুটো সেইটো বহুত বেছি ভাল লাগিল আৰু এই অলপ আগত পলাছে যে খাই দেখাইছিলে
সেইটো খুব ভাল লাগিল তাৰপিছত আৰু পুৰিটোতো আমি খাই থাকোঁ আগতো আহোঁ খাওঁ পুৰিটোতো খুব ভাল হৈছে আৰু একে ক্ৰিয়েশ্যনে যোনটো মানে পুৰি আছে এইটো মানিব লাগিব বহুত ভাল মানে তাই আনকমন বনাই আছে অংকিতাই সকলোৱে ছাপোৰ্ট কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু আগলৈ এনেকৈ ভাল ভাল ভিডিঅ' চাই থাকিব পাৰিব আপোনালোকে ৰেচিপিবিলাক শিকি থাকিব পাৰিব নিজেও বনাই খুৱাব পাৰিব আৰু আমাকো কেতিয়াবা খাবলৈ মাতিব পাৰিব তেতিয়াহ'লে থেংক ইউ জানিবলৈ পাই ভাল লাগিলে তুমি যে ভাল পালা খাই সেইটো কাৰণে ভাল লাগিলে মোৰ থেংক ইউ ছ' মাছ তুমি যে মাতিলা ৱেল